হেল্ল' ফ্ৰেণ্ডছ, মই দৈৱশক্তি মই দৰঙীয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি এটা মই বিশেষ ঠাইত গৈ আছোঁ। কাতি বিহু উপলক্ষে আমাৰ এই দৰং জিলাৰ হাজৰিকাপাৰা নামৰ ঠাইত এটা বিশেষ ধৰণৰ মেলা এখন অনুষ্ঠিত হয়, যিটোৰ নাম হৈছে মথনি উৎসৱ। তো আমি মথনি উৎসৱত যাম। তো মই গাড়ী ৰখি আছোঁ, এখনো গাড়ী পোৱা নাই। তো কোৱা বাইক চাইক আহিলে এইখিনি মই যাম, যাই আগত এজন মোৰ বন্ধু যাব। তো বন্ধুজনৰ লগত মই তাৰ পৰা গুচি যাম। তো মই ৰখি আছোঁ, গাড়ী ৰখিয়ে আছোঁ আৰু বহুত টাইম হ'ল, 1 ঘণ্টাৰ বেছি হ'ল ৰখি থাকিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, বহুত ভাল লাগিব ভিডিঅ'টো চাই থাকিলে। ব'লক আৰু চাই থাকিম আজি। A few moments later. ভিডিঅ'টো আৰম্ভহে কৰি লৈছোঁ, কিন্তু এখনো গাড়ী নাই। কি হ'ব, ইমান টাইম ৰখি আছোঁ, গাড়ী এখনো নাই। এখনতো বাইক আহিলেও আহিব পাৰে, হাত দাঙি দি নাই, গাড়ী ঘূৰাই একো অহা নাই। ক'ৰবাত এখন গাড়ী পালি আমি ধুনীয়াকৈ দুমনিচকী পালি, সিফালে মোৰ লগৰটোৱে মোক লৈ যাব আহি। তো আপোনালোকৰ ভিডিঅ'টো আজি পূৰা অলপ ভাল লাগিব আৰু আবেলি টাইমত ওলাইছোঁ, ভাল লাগিব। চাই থাকক। গাড়ীটো পোৱাই নাই, কি হয় নাজানো। ভিডিঅ'টো চাই থাকক মুঠতে আপোনালোকে। আজা। তো মই আহি দুমনিচকী চক পাইছোঁ। তো দুমনিচকী চকত দাদাজনক মই ক'লোঁ, দাদাজনৰ লগত আহিলোঁ, তাক তেওঁ ধন্যবাদ জনালোঁ। তেওঁ গাড়ীত লৈ আহিল। তো এতিয়া মই দাদাৰ হোটেলত যাম, লগৰটোলৈকে অহালৈকে ৰখাব অলপ পিছতে পৰা। তো বন্ধু বান্ধৱীসকল, এইখন হৈছে দুমনিচকী চকত এখন বহুত ধুনীয়া হোটেল। ইয়াতে চাহ ভাত ৰুটি সকলো চাহ চব পাব। শৰ্মা হোটেল হয়, বহুত ধুনীয়া চাহ পায় ইয়াতে। তো আপুনি যদি দুমনিচকী চকত আহি শৰ্মা হোটেলৰ চাহ খোৱা নাই, বহুত ডাঙৰ মিছ কৰি আছে। এয়া চাহ আপোনালোকে কি ধুনীয়া বস্তু বনাই থৈ দিছে, ইয়াতে বনোৱা হয় চব। তো আহক আৰু একদম মজা লাগিব আৰু। আহি ৰখি আছে আমাৰ বা জোতা মাৰি আকা তই। হাই বুলি কয় একবাৰ মোৰ ব্লগত। বঢ়িয়া। তো আমি বদলগুৰিৰ পাৰ হ'লোঁ। বদলগুৰিৰ পৰা আমি হাজৰিকাপাৰা লাইনত সোমাইছোঁ, হাজৰিকাপাৰা লাইনত। তো এয়া বন্ধুজনে লগৰ এটাক ফোন কৰি আছে। তো আমি লগৰ এটাৰ ঘৰত যাম, তাৰ পৰা আমি ডাইৰেক্ট মথনি খলালৈকে যাম। মানুহ হ'ব কিজানি, কাৰণ বহুত গাড়ী দেখা পাইছোঁ ইয়াতে। তো ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক, তামান ভাল লাগিব। তো বন্ধু বান্ধৱীসকল, মই আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁৱে যে মই আজি দৰং জিলাৰ হাজৰিকাপাৰাৰ মথনি উৎসৱত আহি আছোঁ। আৰু এই মথনি উৎসৱটো কাতি মাহৰ দুমাহীৰ দিনা ইয়াতে মথন কাৰ্যসূচীটো দধি মথা কাৰ্যসূচীটো কৰা হয়। দধি মথা বুলি কওঁতে বুজিয়ে পাইছে, যেতিয়া দেৱতা আৰু অসুৰসকলে এবাৰ সাগৰ মন্থন কৰিছিল। তো তাৰে কিছু অংশ ইয়াতে সেই উৎসৱ হিচাপে পালন কৰে। আৰু ইয়াত এই উৎসৱটোত প্ৰতি বছৰে প্ৰায় 10 শতাধিক মানুহৰ 10,000 ওপৰত মানুহৰ সমাৱেশ হয়। এইবাৰো হ'ল হয়, কিন্তু এইবাৰ কৰোণাৰ কাৰণে চৰকাৰে কিছু প্ৰতিবন্ধকতা দিছে আৰু। তো তথাপি মানুহ হৈছে যথেষ্ট কিজানি। মই গৈ আছোঁ, ভিডিঅ'টোত আপোনালোকে দেখা পাব। বহুত ধুনীয়া লাগে। আপোনালোকে যদি অহা নাই, আহিব পাৰে। তো মেইন কৰোণাৰ কাৰণে আৰু ইমান হৈ গৈছে। এইবাৰতো দুৰ্গা পূজাও নহয়। তো আগত এইটো আমাৰ গজৰা, বাবা গণেশ বাবা, প্ৰভু এটা সকলোৱে সেৱা কৰি দিয়ক গণেশ বাবা। তো ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক, ভাল লাগিব। আৰু এই মথনি উৎসৱটো আপোনালোকে উপভোগ কৰক ভালদৰে। মই আজি ধুনীয়াকৈ আপোনালোকক দেখাম, তামাম লাগিব একদম। চাই গৈ থাকক ভিডিঅ'টো। তো বন্ধু বান্ধৱীসকল, আমি আহি এয়া দেৱানন্দ চক পালোঁ। আৰু ইয়াৰ পৰা আমি ভিতৰৰ ফালে যাব লাগিব। আমি প্ৰথমতে বোলো ভিতৰৰ ফালে অলপ খোলাখন আপোনালোকক দেখাই লৈ আহোঁ। তো আমি ভিতৰৰ ফালে সোমালোঁ। ইয়াৰ পৰা আপুনি প্ৰায় এয়া দেখাই পাইছে, এয়া দেৱানন্দ সত্ৰলৈ আমি গৈ আছোঁ। এইখন হৈছে মূল গেট, মথনিত যোৱা এয়া মূল। দেখা পাইছে ওপৰত পূৰা মথনিৰ হেৰি দেখুৱাই হৈছে। তো ইয়াৰ পৰা পালোৱে আৰু বেছি টাইম নাই। তো ভিডিঅ'টো চাই গৈ থাকক। আৰু আগৰ ফালেতো মজা লাগিব, ৰাতি অসুৰ ওলাব আছে। তো এয়াই হৈছে প্ৰসিদ্ধ আলি মথনিৰ মেইন। ইমান মানুহ হয় ইয়াতে। কি দেখো, ফটো তুলিব আহিছে নেকি? তো বন্ধু বান্ধৱীসকল, এইখন হৈছে মথনিৰ মেইন খলাখন। আৰু ইয়াতে এইটো যে দেখিছে, ইয়াতে ৰাতি দেৱতা আৰু অসুৰসকলে দধি মথন কাৰ্য এইটো ইয়াতে ৰাতি অসুৰ আৰু দেৱতাসকলে মথন কাৰ্য কৰিব। সাগৰ মন্থন যেনেকৈ কৰে ইয়াতো তেনেকৈ কৰিব। সেয়া দেখাম মই। অলপমান ধৈৰ্য ধৰক, অলপ ৰাতি হওক, আন্ধাৰ হোৱালৈ
ধৰক মানে তো ৰাতি মই দেখুৱাম আপোনালোকক কেনেকৈ দধি মথন কৰা হয়। তই নহয় কি ল'লি হা সেইবিলাক মোৰ পইচা পাতি নাই ল'ব লাগে তই কাম কৰি থকা মানুহ চিলাপি লৈছে নেকি তো যিহেতু বন্ধুজনৰ ঘৰত যাম সেইকাৰণে জিলাপি ল'লোঁ দুটাই কিয় তো জিলাপি অলপ ল'লোঁ তো তাৰ ঘৰত যাম এতিয়া যাই ৰাতি আপোনালোকক আকৌ মই ৰাতি গোটেইখিনি দেখুৱাম এতিয়া চাই থাকক তো বন্ধু বান্ধৱীসকল এয়া ৰাতি পূৰা দেখা পাইছে মানুহ ইয়াতে হৈছে প্ৰায় ইয়াৰ ওচৰ পাজৰ মানুহখিনি কৰোণাৰ কাৰণেতো বেছি মানুহ নহ'লে ইয়াৰ আগতে আহিলে আপোনালোকে চাবৰ কাৰণে জাগা নাপাব ইমান মানুহ হয় এয়া দেৱতাসকলে দধি মঠিবৰ কাৰণে সাজু হৈছে এতিয়া দধি মঠিব মানে ঢোলৰ আমাৰ ওজাপালিৰ সেৱাই সেৱাই এওঁলোকে দধি মথন কৰিব তাৰপাছত অসুৰবোৰ আহিব আৰু এইটো এটা বহুত পুৰণি পৰম্পৰাগতভাৱে এইটো বস্তু চলি আহিছে ইয়াতে হাজৰিকাপাৰাৰ দেৱানন্দ সত্ৰত এই উৎসৱটো পালন কৰা হয় আপোনালোক আহিব পাৰে দৰং জিলাতে এই উৎসৱটো মই ভাবোঁ অনুষ্ঠিত কৰা হয় বহুত ধুনীয়া লাগে আৰু বহুত ভাল লাগে তো এয়া দেৱতাসকলে মথন কাৰ্য কৰিছে মজা আৰু বহুত ধুনীয়া লাগিব আৰু বহুত মানুহ এয়া দেখিছে একদম ভাল লাগে তো চাই থাককচোন আপোনালোকৰ ভিডিঅ'টো ভাল লাগে মথনি উৎসৱ মথনি অসুৰ ওলাইছে
যান বাহন নাই আমাৰ 11 নম্বৰ খেলুৱৈ